মারা দেখা নিলি ভাল ঘোষণা করা হয়েছে নাও একাদশ আর রানার্স আপ হিসাবে ঘোষণা হয়েছে আন্না বিন্দাস 100 গতিকে মই ধন্যবাদেৰে তেওঁলোকক ভৱিষ্যতে যথেষ্ট সৰু এতে সাধাৰণ ৩,০০০ টকা এটা পুৰস্কাৰ কিন্তু পুৰস্কাৰে হয় ডাঙৰ সৰু বুলি তাত কোনো ধৰণৰ কথা নাথাকে প্ৰথমেই গতিকে অনাগত দিনত এই সৰু চেঙা যুৱ ক্লাবৰ সৌজন্যত আজি যি এক পৰিৱেশত এখন সাধাৰণ আগন্তুক দিনত পাম বুলি আশা ৰাখি মই মোৰ বক্তব্যৰ মই সেউজীয়া ফুল শান্তি ক্ষমা মাৰ্জনা বিচাৰি আজিৰ এই প্ৰথম পুৰস্কাৰ দিয়াৰ বাবে আগবাঢ়িছোঁ। ধন্যবাদ। এই জগতে আমাৰ এই চূড়ান্ত খেলৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে পৰিগণিত হৈছে আৰু অৰ্ঘ মহীপুৰ তেখেতক চহিয়ালীয়ে 500 টকাৰে পুৰস্কৃত কৰিছে। চহিয়ালী ইয়ালৈ মাতিছোঁ আৰু প্ৰথম টকাটো ল'বলৈ আমি দলমুখী আহ্বান জনাইছোঁ। প্ৰথম পুৰস্কাৰটো লওক। আমি ইখন খেলতে চিন্তা কৰিছোঁ আমি আন্না মঞ্চৰ সন্মুখত বিচাৰিছোঁ। শ্ৰেষ্ঠ খেলুৱৈ